হাই হেল্ল' নমস্কাৰ গাইজ মানে মোৰ অসমবাসী ৰাইজ মই দুলৰাজ অসম চাই আছে আপোনালোকে দা AS22 ৰিভিউ আৰু আমি আহিছিলোঁ শিৱসাগৰলৈ আৰু শিৱসাগৰৰ KTM ডিলাৰলৈ আৰু এইফালে আছে আমাৰ মিঠুদা আৰু বহুতে বাইক এখন লং লওঁ বুলি ভাবি থাকে হয় নাই আৰু একেবাৰে লো একদম কম ডাউন পেমেণ্ট মানে কিমান মান দিলে এইখন পাব একদম প্ৰথম এইখনকে চাইছোঁ আৰু এডভেঞ্চাৰ 390 খন যদি আপোনাৰ একদম লোয়েষ্ট ডাউন পেমেণ্ট দিওঁ বুলি কয় স্যাৰ সৰ্বপ্ৰথমে মই এইটো কৈ ল'ব লাগিব IP আৰু NIP IP আৰু NIP মানে কি এটা প্ৰশ্ন আহি গ'ল সেইটো এটা হৈছে IP মানে যে ইনকাম প্ৰুফ যিসকলৰ চাকৰিয়াল আছে তেওঁলোকক হৈছে আপোনাৰ ইনকাম প্ৰুফ দেখুৱাব পৰা ধৰি লওক বিজনেছৰ হৈ গ'ল IT ৰিটাৰ্ণ ফাইলৰ পৰা আদি কৰি আৰু আপোনাৰ NIP নন ইনকাম প্ৰুফ হৈ গ'ল আপোনাৰ যিসকলৰ কোনো ধৰণৰ ইনকাম এটা দেখুৱাব নোৱাৰে আমি খেতি বাতি কৰা মানুহ ধৰি লওক বিজনেছ লাইন মানে সৰু ধৰক সৰু দোকান এখন খুলিছে মই বোলে মোৰ কোনো ধৰণৰ টেক্সৰ ফাইল নাই কিবা নাই তো তেওঁলোকৰ মানুহৰ ডাউন পেমেণ্ট বেলেগ আহে আৰু যিসকলৰ চাকৰি আছে তেওঁলোকৰ ডাউন পেমেণ্ট বেলেগ আহে আৰু তেনেকুৱাৰ মাজতে কিছুমান আছে চিভিলৰ ওপৰতো ডিপেণ্ড কৰে তেখেতে যদি আগতে ফাইনেন্স লৈ আছে তেওঁ কিবা কৰি থোৱা তেতিয়াও কম ডাউন পেমেণ্টত ওলায় আচ্ছা তেনেহ'লে যদি চাকৰি নকৰা সাধাৰণ এজন মানুহে যদি এইখন ল'ব বিচাৰে তেনেহ'লে ডাউন পেমেণ্ট একেবাৰে কমটো কওক এতিয়া তাতো আৰু এটা কথা আছে তেওঁ আগতে লোন লৈছে না নাই তেওঁ যদি আগতে লোন লৈছে আপোনাৰ কি হ'ল চিভিলৰ ওপৰত ডিপেণ্ড কৰে আচ্ছা এইখন আপোনাৰ একদম লোয়েষ্ট যদি ডাউন পেমেণ্ট তেখেতে দিওঁ বুলি কয় তেনেহ'লে 75 আৰু EMI কিমান আহিব EMI এপ্ৰক্সিমেটলি আপোনাৰ যদি যিমান ল দিব কিন্তু সিমান বেছি আহিব কাৰণ আমাৰ বাইকবিলাকৰ ৰেটটো অকণমান হাই হয় তো এইবিলাক কাৰণ কেলৈ এডভেঞ্চাৰ KTM প্ৰতিটো স্পৰ্ট বাইকৰ হয় সেইকাৰণে অলপ বেছি হয় আচ্ছা সেইকাৰণে এপ্ৰক্সিমেট 10,000 ওচৰ 10,000 টকা মাহত EMI দিব লাগিব আৰু যদিহে আপোনালোকে এইখন ল'ম বুলি ভাবিছে 390 এডভেঞ্চাৰ আৰু এইখন একেবাৰে ডাউন পেমেণ্ট লো ডাউন পেমেণ্ট 70,000 বুলি কৈছে আৰু মাহত আপোনালোকৰ একেবাৰে আহিব গমটো পাইছে 10,000 কৈ আৰু লৈ যাব পাৰে একেবাৰে আপোনাৰ কিমান মাহৰ কাৰণে কিমান বছৰৰ কাৰণে আপোনাৰ EMI ভৰিব লাগিব আপুনি 5 বছৰলৈকে কৰিব পাৰে 5 বছৰলৈকে আপোনালোকে EMI ভৰি থাকক আৰু লৈ যাওক 10,000 কৈ আৰু বিন্দাস ঘৰত গৈ ব্যৱহাৰ কৰিব পাৰে আৰু এইফালে আছে আপোনালোকৰ দেখিবলৈ পাইছে ডিউক কোনটো মডেল এইটো ডিউক 200 এইখন যদি ল'ম বুলি ভাবিছে কোনোবাই তেনেহ'লে একেবাৰে লো ডাউন পেমেণ্ট কিমান হ'ব এইখনত একেবাৰে লো ডাউন পেমেণ্ট ৰিচেণ্ট যোৱাকালি মই মোৰ ভাইটি এটা চাইছিলোঁ চিভিলত গোটেইখিনি কৰি মেলি তেখেতে পৰহি দিনা এই বাইকখন পাৰচেজ কৰিব তেখেতে 39,000 এখন বাইক তেখেতে 39,000 আৰু কেই বছৰৰ কাৰণে EMI আপোনাৰ EMI তেখেতে ল'ম বুলি কৈছে 3 বছৰৰ কাৰণে 3 বছৰ মাহত কিমান তেখেতে এতিয়ালৈকে তেখেতে 3 আৰু 4 মাজত কৈ আছে এখন এপ্ৰক্সিমেটলি আপোনাৰ 6,000 টকা বা 5,500 টকাৰ ভিতৰত আহিব 6,000 বা 5,500 টকাৰ ভিতৰত আহিব আৰু আপোনালোকেও নিব পাৰিব আৰু এইফালে আছে আপোনালোকৰ 200 হয় তাৰপিছত এইফালে আছে আপোনাৰ এইফালে দেখিবলৈ পাইছে RC 200 আৰু এইখন যদি কোনোবাই ল'ম বুলি ভাবিছে তেনেহ'লে একেবাৰে অন ৰোডটো কিমান হ'ব প্ৰথমতে কৈ লওক এইখনৰ মোটামুটি আপুনি 2,60,000 ওচৰ আহি যাব 2,60,000 ওচৰা-ওচৰি আহি যাব এইখন যদি ল'ব বিচাৰিছে একেবাৰে লো ডাউন পেমেণ্ট কিমান হ'বগে এইখনত একেবাৰে লো ডাউন পেমেণ্ট আহি যাব আপোনাৰ লোয়েষ্ট ডাউন পেমেণ্ট বুলি কওঁ আপোনাৰ 60 মান টকাৰ আৰামত লাগে 60,000 টকা আপোনালোকে দিয়ক আৰু লৈ যাব পাৰে ইয়াৰ পৰা মানে শিৱসাগৰৰ পৰাই লয় বা ধেমাজিৰ পৰাই লয় বা তিনচুকীয়াৰ পৰাই লয় এওঁলোকৰ সকলো জেগাতে কণ্টেক্ট আছে আৰু ডিলাৰ আছে নহয় জানো তাৰমানে এক্সেক্টলি হৈ গ'ল আমাৰ তিনচুকীয়া আমাৰ মাদাৰ ডিলাৰ হয় তিনচুকীয়া আমাৰ প্ৰথম ডিলাৰ হয় সেকেন্ড হৈ গ'ল আপোনাৰ ডিব্ৰুগড় থাৰ্ড হৈ গ'ল ধেমাজি আৰু 4 নম্বৰ ডিলাৰ ওপেন কৰা হৈছে শিৱসাগৰ আৰু তেনেহ'লে আপোনালোকে যেটো ডিলাৰত যাব এওঁলোকৰ আৰু সেইটো ডিলাৰতে মোৰ কথা ক'ব তেওঁলোকে অলপমান ডিছকাউণ্ট কৰি দিবলৈ নিদিয়ে নাজানো বাৰু 100% চিয়ৰ তেনেহ'লে কৰি দিম বুলি কৈছে আৰু আপোনালোকে নিব পাৰে ইয়াৰ ডাউন পেমেণ্ট কিমান আহিব মাহত EMI কিমান আহিব এইখনত যদি আপুনি 60,000 মান দিয়ে এইখন আপোনাৰ 7,500 ওচৰ 7,000 ওচৰা-ওচৰি আহিব আৰু RC বহুতে ভাল পায় এক্সেক্টলি কোৱা নাই কিন্তু এপ্ৰক্সিমেটলি বেছি হ'ব পাৰে কিবা কমিব পাৰে আচ্ছা যিসকল নতুন প্ৰজন্ম উঠি আহিছে আৰু তেওঁলোকৰ মাজত RC খুবেই একদম জনপ্ৰিয় বাইক আৰু এইফালে দেখিবলৈ পাইছে এডভেঞ্চাৰ 390 আৰু কেইবাখনো বাইক আছে আৰু আছে এইফালে এখন 390 ডিউক 390 এইখনত কিমান মান পৰিবগে আপোনাৰ এইখন মোটামুটি আহি যাব এইখন বহুত বেছি দাম আছে নতুন মডেল নতুন মডেল এখন আপোনাৰ ডিউক 390 হয় এইটো ব্লু কালাৰত হয় এই এডিশ্যনটো আপোনাৰ ব্লু কালাৰ বহুত ডিমাণ্ড আছে এতিয়া বৰ্তমান এখন আজি চেলো আছে কিন্তু আজি এখন চেল হ'ব এই বাইক গোটেইখন যদি চেলে হয় ইয়াত একো নাথাকিবই দেখোন ভগৱানে আশীৰ্বাদ চাউনো ধুনীয়া আছে আৰু ইয়াত কি চেঞ্জ কৰিছে এইখনত আপোনাৰ বহুতখিনি আপগ্ৰেড কৰিছে আগৰখনতকৈ আপোনাৰ BSP বাঢ়িলে ফিউল টেংক কেপাচিটি বাঢ়িলে ইয়াত আপোনাৰ যিখিনি ফিচাৰ্ছখিনি আছে ফিচাৰ্ছখিনি আপোনাৰ বাঢ়িলে কৰ্নাৰিং ABSৰ পৰা আদি কৰি সকলোবিলাক বস্তু আপোনাৰ আগবাঢ়িলে ইয়াত আপোনাৰ আগফালে হেডলাইট চেঞ্জ হৈ গ'ল হেডলাইটটো চেঞ্জ কৰি দিলে আৰু হেডলাইটটো বৰ্তমান সময়ত আগৰ যিটো লাইট আছিল ন সেইটো লাইটতকৈ মই ভাল পাইছোঁ হয়তো বহুতে বেয়াও পাব পাৰে বহুতে কৈ থাকে অল ইজ গ'ল
অল ইজ গ'ল বুলি কয় কিন্তু স্যাৰ অল ইজ গ'ল বুলি ক'লে কিন্তু আমি উন্নতি পথলৈ আগবাঢ়ি যাব লাগিব আপডেট হ'ব লাগিব হয় পুৰণি কিছুমান সভ্যতা আমি বজাই ৰাখিব লাগিব কিন্তু মেচিনাৰী ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ সদায় আমি আপগ্ৰেডত যাব লাগিব কাৰণ কেলে আজি এটা যদি চাকো সেইটো অকল নাথাকে গম পালে তাতকৈ আগবাঢ়ি গৈ থাকিব লাগিব আমি কি পাওঁ ফিউচাৰ কি হ'ব সেইটো এটা মেইন কথা আমি চিন্তা কৰোঁ ফিউচাৰৰ কাৰণে আমাৰ ভৱিষ্যতত কি হ'ব কি নাই সেইটো ভৱিষ্যতৰ কাৰণে গৈ আছোঁ আচ্ছা এইফালে দেখিবলৈ পাইছে আপোনালোকে 390 আৰু 390 যদিহে ল'বলৈ বিচাৰিছে একেবাৰে আপুনি এখনটো বিক্ৰী হ'ব তথাপিতো এবাৰ কৈ দিয়ক আৰু এইফালে দেখিবলৈ পাইছে 390 যদিহে ল'ব বিচাৰিছে একেবাৰে লো ডাউন পে'মেণ্ট কিমান মান আহিব 390 একেবাৰে লোৱেষ্ট ডাউন পে'মেণ্ট আপোনাৰ মই পৰহি দিনা এখন ডেলিভাৰী কৰিছোঁ সেইখনত আপোনাৰ আহিছে কাষ্টমাৰজন তেখেতৰ আপোনাৰ আইপি আছিলে চাগে ইয়েছ তেখেতৰ আইপি আছিলে তো তেখেতৰ আহিছে আপোনাৰ এখন 55000 ডাউন পে'মেণ্ট আৰু ইএমআই আহিছিলে তেখেতৰ 10000 প্লাছে আহিছিলে 10000 ধৰক 11000 টকাৰ ভিতৰত হ'ব আপোনালোকৰ ইএমআই আৰু ধুনীয়াকৈ লৈ যাব পাৰে আৰু এওঁলোকৰ কণ্টেক্ট নম্বৰো দিয়া আছে আপোনালোকে যদিহে ভাবিছে মই আহি কিনি শিৱসাগৰত ল'ব নোৱাৰোঁ তেনেহ'লে ধেমাজিৰ পৰা ল'ব পাৰে যদিহে ভাবিছে ধেমাজিৰ ওচৰত মোৰ ঘৰ নহয় তেনেহ'লে তিনিচুকীয়াৰ পৰাও ল'ব পাৰে আৰু এওঁলোকৰ প্ৰায় ডিলাৰশ্বিপ আছে আৰু সেই তেওঁলোকৰ পৰাও ল'ব পাৰে এওঁলোকৰ লগত কণ্টেক্ট কৰিব যিটো নম্বৰ দিয়া হৈছে আৰু অকণমান কমতে পাই যাব আৰু ডিছকাউণ্ট এটা দিব আপোনালোকক দুলাজৰ যদি কথা কয় আপোনালোকে মই যিমানখিনি পাৰোঁ মই চাই দিম আৰু দুলাজৰ লগত মোৰ এটা ভুল সম্পৰ্ক এতিয়াৰ পৰা নহয় বহুত আগৰ পৰা আছে তেওঁ জানে মই যিখিনি পাৰোঁ সিমানখিনি সকলোকে সহায় কৰোঁ আপুনি বাইক কিনাটো ইম্পৰ্টেণ্ট কথা নহয় আপোনালোকে লাগিলে আহি মোৰ ওচৰত চাওক একো ডাঙৰ কথা নহয় যে আপুনি আজি আহিছে ল'ব পৰা নাই একো ডাঙৰ কথা নাই দুদিনৰ পাছত লৈ যাওক একো নাই কিবা জানিব লগা আছে আপোনাক কল কৰক হয়তো বহুতে এনেকুৱাকৈ ভাবিব পাৰে মই বাইকখন ল'মগৈ ডাইৰেক্ট ডিলাৰত গৈ কিনি ল'বলৈ যোৱাটো হ'বগৈ কিন্তু তেনেকুৱা নহয় আপোনালোকে ডিলাৰত আহি কিনি ডিলাৰত ধুনীয়াকৈ বাইকখন চাই কিনি বা ৰানিং কৰিব নোৱাৰিলেও চাবি অন কৰি কিনি ধুনীয়াকৈ ইয়াৰ ফেচিলিটিবোৰ চাই কিনি উপভোগ কৰি কিনি দুদিন লেটকৈও ল'ব পাৰে সেইটো টেনশ্যন নাই এওঁলোকৰ তাত একেবাৰে সেইখিনি বিনামূলীয়া বুলি ক'ব পাৰি বিনামূলীয়া আহিব ধুনীয়াকৈ এওঁলোকৰ লগত আলোচনা কৰিব কথা পাতিব আৰু ধুনীয়াকৈ ইয়াৰ পৰা বাইক লৈ যাব নিজৰ ঘৰলৈ